হেল্ল' মই দিলীপ্ৰিয়া আপোনালোকক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি মোৰ লগতে আপোনালোককো লৈ যাওঁ বলক এখন ঐতিহাসিক প্ৰকৃত থানলৈ বুলি। আৰু মোৰ লগত আহিছে এইফালে খুৰী দুগৰাকী আৰু দাই, মাহঁতো আহিছে। মাহঁত বেলেগ এখন গাড়ীত আহি আছে। আমি জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ 7 মান বজাতে আৰু এইফালে আমি পালোহি বগীবিল ব্ৰিজ 9:30 মানত। তাত অলপ ফটো চটোও মাৰিলোঁ। তাৰপিছত এটা দীঘলীয়া যাত্ৰাৰে আমি গৈয়ে আছোঁ। প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰি আমি ফাইনেলি 11:30 মানত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত উপস্থিত হ'লোগৈ। সকলোৱে গাড়ীৰ পৰা মাহ প্ৰসাদ আৰু ফল মূল উলিয়াই মেলি আজৰি হৈছোঁ আৰু যাবলৈ বুলি। তাৰপিছত দেখিছেনে দোকান পোহাৰবোৰ ইমান বেছি আৰু মানুহৰো ভিৰ বহুত আছিলে সেইদিনা। আমি যিহেতু ঘৰৰ পৰাই মাহ প্ৰসাদ সকলোবোৰ লৈ গৈছিলোঁ, লগা নহ'লে আপোনালোকে যদি বিচাৰে ইয়াতে কিনো বুলি, ইয়াতো আপোনালোকে সকলোবোৰ বস্তু পাব কিনিবলৈ। আৰু ঘৰৰ পৰা লৈ আহোঁ বুলিও যদি ভাবে তেতিয়াও পাৰিব আপোনালোকে। তাৰপিছত আমি আহি পালোহি মেইন মুখ্য দুৱাৰত। আৰু এইখন স্থাপন হৈছিলে হেনো 1656 চনতেই। বহু দিনৰ পৰা ভাবি থকাই হৈছিল এই স্থানলৈ আহিম বুলি, আৰু ফাইনেলি ভগৱানে মিলালে আৰু যেনে তেনে। তাৰপাছত আমি পোনপ্ৰথমেই শৰাইভাগ আগবঢ়াই ল'লোঁ। আগবঢ়োৱা দৃশ্য বাৰু দেখুওৱা নহ'ল, ভিডিঅ' কৰা নহ'ল যে। আৰু তাৰপাছত আমি আহিলোঁ চাকি জ্বলাবলৈ বুলি। চাকি জ্বলোৱাৰ ব্যৱস্থা বাহিৰতে কৰি ৰখা হৈছে। এইফালে দেখিছেনে কিমান চাকি জ্বলাইছে মানুহে। আমিও তাৰপাছত চাকি জ্বলাই ল'লোঁ। তাৰপাছত আমি আহিলোঁ মঞ্জলি ল'বলৈ। ইয়াত দেখিছেনে মানুহৰ কিমান ভিৰ। আৰু এই স্থানতেই অলপ আগতেই বাসুদেৱৰ মূৰ্তিটো আছে। যিহেতু তাত কেমেৰা ব্যৱহাৰ কৰিবলৈ দিয়া নাছিলে, তো ফটো তোলাও নহ'ল। তাৰপাছত আমি আহিলোঁ সত্ৰভাগলৈ। ইয়াত ভকতসকলে নাম লৈ আছে আৰু আমিও অলপ সময় তাতে বহিলোঁ। তাৰপিছত সকলোবোৰ পৰিদৰ্শন কৰি মেলি আজৰি হ'লোঁ আৰু ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ ভিডিঅ' পাবলৈ মোৰ পেজটো ফ'ল' কৰি দিব। থেংক ইউ।